সকলোতকৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা অবৈধ স্বামীৰ প্ৰসংগত ডাঙৰ ঘোষণা আহিছে টুইট যোগে ঘোষণা কৰা হৈছে 2666 লৈ বৃদ্ধি হৈছে ৰাজ্যত অবৈধ স্বামী গ্ৰেপ্তাৰৰ ঘটনা আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে পুনৰ কৈছে যে অবৈধ স্বামীৰ বিৰুদ্ধে চলি থকা এই অভিযান অব্যাহত থাকিব বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ অবৈধ স্বামীৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে পুনৰ কৈছে এই ধৰণৰ ঘটনা অব্যাহত থাকিব অবৈধ স্বামীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব অভিযান বন্ধ নহয় অভিযান অব্যাহত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইট 2666 জনলৈ বৃদ্ধি পাইছে অবৈধ স্বামী গ্ৰেপ্তাৰৰ সংখ্যা এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ সমাজৰ পৰা বাল্য বিবাহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে অভিযান চলি থাকিব এই অপৰাধ নাইকিয়া কৰাৰ বাবে অসমবাসীৰ সমৰ্থন বিচাৰিলে মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তৰ ডাঙৰ খবৰ বাল্য বিবাহ বিৰোধী অভিযানক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে ডাঙৰ মন্তব্য আহিছে টুইটাৰত আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য এই মুহূৰ্তত আমি যদি ফুল প্লেটৰ মাধ্যমেৰে পুনৰ গোটেই তথ্যখিনি দিব পাৰোঁ সমগ্ৰ তথ্যখিনি যদি আমি ফুল প্লেটৰ মাধ্যমেৰে দি থাকিব পাৰোঁ এই মুহূৰ্তৰ ডাঙৰ খবৰ অবৈধ স্বামী গ্ৰেপ্তাৰৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত অব্যাহত থাকিব এই অভিযান সমাজৰ পৰা এই অপৰাধ নিৰ্মূল নোহোৱা পৰ্যন্ত এই অভিযান থাকিব অব্যাহত বিগ ব্ৰেকিং নিউজ নাবালিকাক বিয়া পাতা 2666 জন এই পৰ্যন্ত গ্ৰেপ্তাৰ হৈছে আৰু গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব আৰু এই অভিযান অব্যাহত থাকিব বুলি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিগ ব্ৰেকিং এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ সমাজৰ পৰা অপৰাধ নাইকিয়া কৰাৰ বাবে ৰাজ্যবাসীৰ সমৰ্থন বিচাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ডাঙৰ মন্তব্য আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 2666 লৈ গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু এই টুইট এই মুহূৰ্তত অভিযান বন্ধ নহয় অভিযান চলি থাকিব ডাঙৰ খবৰ এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ এই অভিযান অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে টুইট ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো সমাজৰ পৰা বাল্য বিবাহ সম্পূৰ্ণৰূপে বন্ধ নকৰালৈকে এই অভিযান চলি থাকিব অবৈধ স্বামী গ্ৰেপ্তাৰক লৈ ডাঙৰ মন্তব্য আহিছে টুইটাৰত মুখ্যমন্ত্ৰীয়ে সমৰ্থন বিচাৰিছে ৰাজ্যবাসীৰ আৰু অভিযান অব্যাহত থকাৰ কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগ ব্ৰেকিং এই মুহূৰ্তত 2666 লৈ বৃদ্ধি পালে গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা আৰু এই অভিযান অব্যাহত থকাৰ কথা পুনৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যবাসীৰ পৰা সমৰ্থন বিচাৰিলে ক'লে we seek the support of the people of Assam in our fight against this social crime অৰ্থাৎ এই সামাজিক অপৰাধৰ বিৰুদ্ধে চলি থকা যি অভিযান আছে সেই অভিযানক ৰাজ্যবাসীৰ সমৰ্থন বিচাৰি মুখ্যমন্ত্ৰীয়ে কৰিছে টুইট আৰু কৈছে যে অভিযান অব্যাহত থাকিব বিগ ব্ৰেকিং এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি এই মন্তব্য কৰিছে ৰাজ্যত অব্যাহত থাকিব বাল্য বিবাহ বিৰোধী অভিযান আৰু ৰাজ্যবাসীৰ সমৰ্থন বিচাৰি ডক্টৰ শৰ্মাৰ এই টুইট 2666 লৈ বৃদ্ধি পালে এই সংখ্যা আৰু ৰাজ্যবাসীৰ সমৰ্থন বিচাৰি মুখ্যমন্ত্ৰীয়ে কৰিছে এয়া টুইট